নমস্কাৰ ইউটিউব জনতা, মই হললিপু পাই আমাৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজি এক বিশেষ ধৰণৰ শব্দৰ বিষয়ে আলোচনা কৰিম। এই শব্দটো কি? এইটো শব্দটো হৈছে এনেকুৱা এটা শব্দ যিটো শব্দ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ডেকা বুঢ়াৰ মুখতেই শুনা যায়। আপোনালোকে ঠিকেই ভাবিছে চাগে, ধৰিব পাৰিছে নিশ্চয় আপোনালোকে। মোৰ মতেতো পাৰিছে নিচিনা লাগিছে। হয়, আপোনালোকে ঠিকেই ভাবিছে। এইটো এনেকুৱা এটা শব্দ যিটো আমি ক'ব পাৰো, এটা চমুকে ক'ব পাৰো যে অসমীয়াৰ জোৰ দিয়া শব্দ, অৰ্থাৎ অতি মৰমৰ শব্দ, অতি চেনেহৰ শব্দ। হয়, কেলা। কেলা অৱশ্য নেকি? মই সুধিলো, মই এজন আমাৰ ওচৰৰ খুৰাকে সুধিলো, খুৰা এই কেলা শব্দটো কি বেয়া শব্দ নেকি? তেতিয়া খুৰাই কি উত্তৰ দিলে জানে? কেলা, এই কেলাটো বেয়া শব্দ নেকি? আমি চবেই কওঁ নেকি? মই ক'ব নোৱাৰিম। একচুৱেলি ইয়াৰ মই আদিও নাজানো, ইয়াৰ অন্ত কেতিয়া হ'ব এইটো মই নাজানো। ঠিক আছে, তেতিয়াহ'লে মই আপোনালোকক আজি এনেকুৱা এটা এই কেলাটো কেনেকৈ ডেকা লৰাই আৰু এই কেলাটো কেনেকৈ ব্যৱহাৰ কৰে সেই ব্যৱহাৰৰ বিষয়ে আজি আপোনালোকক কম। মই ডেকা লৰা বুলি কৈছো। আমি যদি লগৰ কেইজন মানে একেলগে বহি আছো, এনেকুৱা সময়তে যদি কোনোবা এজন লগৰ যদি ওচৰৰ পৰা পাৰ হৈ যায়, ছোৱালী এজনী যদি ভাল দেখে, যদি ছোৱালীজনী যদি লগৰজনে যদি ভাল দেখে, কোনোবা এজন লগৰৰ কথা কৈছো, তেতিয়াহ'লে সি কেনেকৈ কব? কেলা, ছোৱালীজনী ভাল দেখিছো। লগৰবোৰো কি কম? সিও কব, আৰে কেলা ভাল লাগিছে, পতাকে না যা না। মানে তেনেকুৱা ধৰণৰ আমি প্ৰায় মুখে মুখে শুনো। আপুনি আপোনাৰ লগৰৰ লগত যদি তেতিয়া আগতে যদি আপুনি যদি মোতকৈ ডাঙৰ হয় আপুনি বুলি কৈছো, তেতিয়া আপোনালোকেও যদি যেতিয়া তেনেকৈ বহি আছে নিশ্চয় তেনেকুৱা কথা ওলায়। ঠিক আছে, যদি লগৰজনক যদি এই ছোৱালীজনী পাত্তা দিয়া নাই, তেতিয়াহ'লে লগৰজনে কি কবহি? লগৰবোৰৰ আগত কেনেকুৱা ধৰণৰ কথা কবহি? হয়, কি কব বাৰু? কেলা পাত্তাই নিদিয়ে ছোৱালীজনী, এনেকে কব নিশ্চয়। লগৰবোৰো আকৌ কেনেকুৱা? তাহাঁতিও কব, কেলা পাত্তা নিদিয়ে যদি পতা না, ভালকে চা না, লগ না, যা না কেলা। এনেকুৱা ধৰণৰে আমি শব্দ শুনা পাওঁ। অৰ্থাৎ প্ৰতিটো শব্দৰে, অৰ্থাৎ প্ৰতিটো কথাৰে শেষত এই কেলা শব্দটোৰ ব্যৱহাৰ আমি প্ৰায় মুখত শুনো। এটা দ্বিতীয় কথাটো হ'ল, যদি সেই লগৰজনক যদি ছোৱালীজনী কেনেকুৱা কৈ যদি প্ৰপ'জেলটো একচেপ্ট কৰে, তেতিয়াহ'লে কি কব? ঐ কেলা আজি তামাম ফূৰ্তি লাগিছে, মজা লাগিছে আজি। লগৰবোৰো কব, ঐ কেলা কি হ'ল ক না, এই ৰ না কম না কেলা, কিনো ইমান চিন্তা কৰিছ? তেতিয়া লগৰবোৰে আকৌ আহি কব যে, লগৰবোৰে কব যে ক না কেলা, কিনো ইমান টেনচন দি আছ, ক না কি কথা ক না। কেলা তাই পতি গ'ল। এনেকুৱা ধৰণৰ আমি শব্দ শুনা পাওঁ। ঠিক তেনেকৈ যদি এই লগৰজনৰ যদি এই ছোৱালীজনীৰ বিষয়ে যদি কোনোবাই যদি বেয়াকেও কয়, তেতিয়াহ'লে কি কব? এই কেলা তাই তেনেকুৱা নহয়, তাই বৰ ভাল ছোৱালী। কেলা তহঁতি তেনেকে নকবি, মাৰি দিম আৰু কেলা। এনেকুৱা ধৰণৰ। ঠিক তেনেকৈ যদি কেনেবাকৈ যদি এদিন ব্ৰেকআপ হৈ যায়, তেতিয়া কি হ'ব? তেতিয়া লগৰজনে কি কব? কেলা তাই এৰি দিলে ৰে মোক, তাইক কেলা মই ইমান ভাল পাইছিলো, তাইক কেলা এনেকুৱা কৰিব নালাগিছিল। এনেকুৱা ধৰণৰ। অৰ্থাৎ প্ৰতিটো ইমোচনত, দুখতেই হওক বা সুখতেই হওক, কাৰোবাক যদি কিবা এটা ভাল লগা কথাই কব বিচাৰিছে, অৰ্থাৎ লগৰ আগত সেই কেলাৰ ব্যৱহাৰটো আমি প্ৰায় শুনো। আজিলৈ সিমানেই। যদি ভিডিঅ'টো ভাল দেখিছে, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, যাতে আমি আৰু তেনেকুৱা নতুন নতুন ভিডিঅ' বনাবলৈ সঁহাৰি পাওঁ। আৰু যদি ভিডিঅ'টো ভাল দেখিছে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি নতুন, তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে এটা কথা শুনক, ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনাৰ ওচৰতে এটা ঘণ্টা, মন্দিৰৰ ঘণ্টাৰ দৰে এটা ঘণ্টা ওলমি থকা দেখিব। তাত আপুনি যিমান জোৰে পাৰে সজোৰে আপুনি বজাই দিব। ধন্যবাদ।